নমস্কাৰ বন্ধুসকল, আজি আমি টেন্স কাৰেকশ্যনৰ কেইটামান সেন্টেন্স লৈ আহিছো। এইটা এক্সাৰসাইজৰ জৰিয়তে আমি শিকিবলৈ চেষ্টা কৰো আৰু কনসেপ্টবিলাকো ক্লিয়াৰ কৰিবলৈ ইয়াৰ জৰিয়তে চেষ্টা কৰো। আহক ভিডিওটো আৰম্ভ কৰো। প্ৰথম সেন্টেন্সটো চাওক, উই গো টু দ্য থিয়েটাৰ লাষ্ট নাইট। এটোতে শুদ্ধ কৰিলে কি হ'ব? ইয়াত আমি কোনটো শব্দৰ জৰিয়তে কোন দুটা ওয়ার্ডসৰ জৰিয়তে আমি টেন্সটো ডিটেক্ট কৰিব পাৰিম। ইয়াত আইডেন্টিফাই কৰা যেটো কিওয়াৰ্ডস, সেই কিওয়াৰ্ডস কিটা আছে আপোনালোকে চাব পাৰে। লাষ্ট নাইট, ইয়াত লাষ্ট নাইট এই ওয়ার্ড দুটাই বুজাই দিছে যে এটো পাস্ট ইনডেফিনিট টেন্স হ'ব, কাৰণ আমি জানো যে লাষ্ট নাইট লাষ্টৰ পাছত যদি টাইম থাকে, লাষ্ট নাইট, লাষ্ট উইক, লাষ্ট ইয়াৰ এইবিলাক থাকিলে সদায় পাস্ট ইনডেফিনিট টেন্স হ'ব। আৰু পাস্ট ইনডেফিনিট টেন্সৰ ফৰ্মটো হৈছে সাবজেক্ট প্লাস V2 মানে ভাৰ্বৰ 2 নম্বৰ ফৰ্ম। গোৰ 2 নম্বৰ ফৰ্ম হ'ব went। গতিকে শুদ্ধ কৰিলে হ'ব we went to the theater last night। তো শুদ্ধ কৰিলে আমি we went কৰিব লাগিব। তাৰ পিছৰটো চাওঁ, he usually write in the green ink। তো usually write in the green ink বুলি কওঁতে না ইয়াত keywords কোনটোৱে আমাক টেন্সটো আইডেন্টিফাই কৰি দিব, এটো হৈছে ইউজুৱেলি। তো ইউজুৱেলি শব্দটো থাকিলে আমি গম পাম এটো প্ৰেজেন্ট ইনডেফিনিট টেন্স, কাৰণ আমি জানো যে ইউজুৱেলি, জেনাৰেলি, অকেজনেলি, অলৱেজ, সেলডম, ওয়ান্স এ উইক এনেকুৱা ধৰণৰ যদি শব্দবিলাক থাকে সেইখিনি মই নেক্সট ভিডিওটো দি দিম কিওয়াৰ্ডস কিটা। আজি জাস্ট আমি এইখিনি আলোচনা কৰো। তো ইউজুৱেলি থাকিলে আমি গম পাম প্ৰেজেন্ট ইনডেফিনিট টেন্স। প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ স্ট্ৰাকচাৰ হৈছে সাবজেক্ট প্লাস ভার্ব 1। এনেকৈ লিখিব লাগিব সাবজেক্ট প্লাস V1। the V1 এটো চাও সাবজেক্ট, হি সাবজেক্ট, ইউজুৱেলি, ৰাইট ইয়াত ভার্ব, এই ভার্বটো শুদ্ধ কৰিব লাগিব। আমি এটো গম পাইছো হি থাৰ্ড পারসন সিঙ্গুলার নাম্বার হোৱাৰ কাৰণে আমি ৰাইটটো কি লিখিব লাগিব? ৰাইটস। এটো শুদ্ধ কৰি দিলে হৈ যাব হি usually writes। এটো শুদ্ধ। ইয়াৰ পাছৰটো I do the work before he came। এই বাক্যটো চাও, I do the work before, ইয়াত before আছে, before থাকি এফালে he came, তাৰ মানে ভার্ব 2 হৈ আছে, past indefinite হৈ আছে। যেতিয়া after before থাকিব, ট্ৰিকটো হৈছে after আৰু before থাকি এফালে যেতিয়া past indefinite হ'ব, আনফালে past perfect হ'ব। হেতুৱে একদম সহজ ট্ৰিক। কি কৈছো? আফটাৰ আৰু বিফৰ থাকি এফালে V2, তাৰ মানে পাস্ট ইনডেফিনিট, আনফালে পাস্ট পারফেক্ট। গতিকে ইয়াত দুটা কাম হৈছে। কোনটো কাম আগত হৈছে? আই ডু দ্য ৱৰ্ক, মই কামটো কৰিছিলো সি অহাৰ আগত এইটো কাম হৈছিল। গতিকে অতীতত দুটা কাম হৈছিল, যেটো কাম আগত হৈছিল সেটো পাস্ট পারফেক্ট, পিছত হোৱাটো সিম্পল পাস্ট বা পাস্ট ইনডেফিনিট। এটো পাস্ট ইনডেফিনিট হৈ আছে, গতিকে আমি এটো কৰি দিব লাগিব পাস্ট পারফেক্ট। পাস্ট পারফেক্টৰ গাঁথনি কি? সাবজেক্ট প্লাস হেড প্লাস ভার্ব 3। গতিকে আই টু সাবজেক্ট, আই লগত কি বহিব? ইয়াত হেড প্লাস ভার্ব 3, ডুৰ ভার্ব 3 ডান। আই হ্যাভ ডান দ্য ওয়ার্ক। 4 নম্বৰটো চাও, দ্য মেন গো টু শিলং অন মনডে নেক্সট। গতিকে মনডে নেক্সট শব্দটোৱে সদায় ফিউচাৰ টেন্সক বুজাব। এটো ফিউচাৰ ইনডেফিনিট টেন্স হ'ব। মনডে নেক্সট মানে অহা সোমবাৰ। গতিকে ফিউচাৰ ইনডেফিনিট টেন্সৰ স্ট্ৰাকচাৰ কি আছিল? সাবজেক্ট প্লাস শেল উইল প্লাস ভার্ব 1। দ্য মেন সাবজেক্ট, দ্য মেনৰ লগত কি বহিব? উইল বহিব আৰু গো। গতিকে শুদ্ধ হ'ব দ্য মেন উইল গো টু দ্য দ্য মেন will go to Shillong on Monday next। I already finished the work। ইয়াত already শব্দটোৱে প্ৰেজেন্ট পারফেক্ট টেন্সক বুজাইছে। তো already টো হৈছে প্ৰেজেন্ট পারফেক্ট টেন্সৰ কিওয়াৰ্ড। অলৰেডি পাস্ট পারফেক্টটো ব্যৱহাৰ হয়, সেইটো ক'ত ব্যৱহাৰ হয় নেক্সট এক্সাম্পল এটা আছে তাত কৈ দিম। গতিকে অলৰেডি থাকিলে প্ৰেজেন্ট পারফেক্টৰ গাঁথনি হৈছে সাবজেক্ট প্লাস হেভ হেজ প্লাস V3। গতিকে ইয়াত আই সাবজেক্ট, আই লগত বহিব হেভ, অলৰেডি টো আছেই, অলৰেডি ফিনিশৰ V3 ফিনিশড। V3 মানে হৈছে পাস্ট পার্টিসিপল। পাস্ট পার্টিসিপলটো V3 বুলি কোৱা হয়। V1 প্ৰেজেন্ট, V2 পাস্ট, V3 পাস্ট পার্টিসিপল। তাৰ পিছৰ বাক্যটো ইফ ইউ গো দেয়াৰ ইউ উড হেভ মিট হিম। গতিকে ইয়াত এটা মই সহজ এটা ট্ৰিক দি দিওঁ আপোনালোকক। সেই ট্ৰিকটো যদি মনত ৰাখে এনেকুৱা ধৰণৰ কাৰেক্ট টেন্স কৰিবলৈ একেবাৰে সহজ হ'ব। সেইটো হৈছে বাক্যৰ যদি এফালে উড প্লাস হেভ প্লাস V3 থাকে, কি থাকিব? would plus have
প্লাছ V3 এই স্ট্ৰাকচাৰটো যদি এফালে থাকে যেটো সাইডে কারেক্ট টেন্স কৰিবলৈ দিব হেতু সাইডে হ'ব হেড প্লাছ V3 আকৌ এটো সাইডে যদি হেড প্লাছ V3 থাকে এটো সাইডে কারেক্ট টেন্স কৰিবলৈ দিওঁতে would প্লাছ have প্লাছ V3 হ'ব ভাইস ভার্সা এটো মনত ৰাখিব লাগিব গতিকে স্ট্ৰাকচাৰটো চাওঁচোন ইয়াত would প্লাছ have প্লাছ V3 আছে গতিকে এর ফালে যদি আমাক কারেক্ট টেন্স কৰিবলৈ দিব সূত্ৰটো মনত ৰাখি ললে হ'ল এটো হেড প্লাছ V3 হ'ব গতিকে আমি কি কৰিম if you লগত কি বহিব had if you had goal V3 gun if you had gone there you would have met him যদি তুমি তালৈ গলা হেতেন তাক লগ পালা হেতেন এই হেতেন বিলাক ইংৰাজীত would plus have plus V3 এ বুজোৱা হয় গতিকে স্ট্ৰাকচাৰটো মনত ৰাখিব would plus have plus V3 আনটো সাইডে had plus V3 আৰু এটা স্ট্ৰাকচাৰ আছে তেনেকুৱা ধৰণৰ এটো কৈছে এটো চাওক if I had been present you would do this গতিকে এটো সাইডে যদি had plus V3 থাকে এটো কি আছে had plus V3 আছে গতিকে আনটো সাইডে কি হ'ব had plus V3 এটো had plus V3 আনটো সাইডে কি হ'ব would plus have plus V3 একে এটো সাইডে এটো হৈছে এফালে এটো হৈছিল এফালে এটো আছে এনেকে হ'ব would plus have plus V3 কৰিব লাগিব if I had been present যদিহে মই তাত উপস্থিত থাকিলো হেতেন ইয় হল স্ট্ৰাকচাৰ এই ফৰ্মুলাটো মনত ৰাখিবলৈ কৈছোৱে would have V3 আছে এফালে had plus V3 হ'ব এফালে had plus V3 আছে আনফালে would plus have plus V3 হ'ব একদম সিম্পল ট্ৰিক ইয়াৰ পাছত when he entered my room I write a letter গতিকে when he entered my room হি মোৰ যেতিয়া ৰুমত সোমাইছিল মই এখন চিঠি লিখি আছিলোঁ তাৰমানে অতীত কালত এটা কাম চলি থাকোঁতে আন এটা কাম হৈছিল যেটো কাম প্ৰথমৰ পৰা চলিছিল past continuous পিছত হোৱাটো past indefinite এতিয়া when he entered যেতিয়া মোৰ ৰুমত সোমাইছিল মোৰ ৰুমত হি সোমাইছিল তাৰ আগৰে পৰা মই লিখি আছিলোঁ তাৰমানে এটো past continuous হ'ব গতিকে এটো হ'ব I was writing কিয় হৈছে আৰু এটো এটা সিম্পল ট্ৰিক এনেদৰে when while থাকি এটা সাইডে যদি past indefinite হয় আনটো সাইডে past continuous হ'ব কিন্তু when while past perfect tense টো ব্যৱহাৰ হয় হেতু কেনে ধৰণে ব্যৱহাৰ হয় এটো বুজাই দিম when while past বিশেষকৈ এটো মনত ৰাখিব লাগিব when while থাকি এফালে past indefinite আনফালে past continuous খালি চাব লাগিব যে এটা কাম চলি থাকোঁতে আন এটা কাম হ'ব লাগিব আকৌ এটো when while ৰ ৰুলটো কৈছো he jumped off the bus while it moved গতিকে while থাকি এফালে past indefinite আছে এফালে past continuous হ'ব it was when while rule apply কৰিছো কিন্তু when while rule apply কৰোঁতে এটো চাব লাগিব যে কাম দুটা এটা আগত এটা পাছত হৈছে নেকি যদি আগত পাছত বুজাই past perfect tense হ'ব যদি কামটো চলি থাকোঁতে আন এটা কাম হয় তেতিয়াহে past continuous tense আৰু past indefinite tense ব্যৱহাৰ হ'ব এটো ভালদৰে মনত ৰাখিব লাগিব 10 নম্বৰটো চাও Ram went after যদু কাম এটা after before থাকি মই আগৰ ৰুলটো কৈছোৱে after before থাকি এফালে past indefinite আনফালে past perfect গতিকে Ram went past indefinite হৈ আছে যদু had একন লিখিব লাগিব had come তাৰমানে Ram গৈছিল after মানে পাছত গৈছিল যদু অহাৰ পাছতহে গৈছিল যদু আগত আহিছিল আগত অহা কামটো past perfect পিছত অহাটো past indefinite একেবাৰে ট্ৰিকটো কৈ দিছিলো সহজভাৱে after before থাকি এফালে কি থাকিব past indefinite হ'ব আনফালে past perfect 11 নম্বৰটো চাও when you reach the station the train already leave আগতে already কওঁতনে কৈছিল যে present perfect হৈছে কিন্তু ইয়াত present perfect নুবুজায় already থাকিলো past perfect কিয় হ'ব কাৰণ ইয়াত দুটা অ্যাকশন হৈছে এটো চাও when you reach the station তুমি যেতিয়া স্টেশন পাইছিলা the train already leave তাৰমানে ট্ৰেইনখন আগতেই গৈছিল দুটা কাম হৈছিল কোনটো কাম আগত হ'ল ট্ৰেইনখন যোৱাটো আৰু তুমি গৈ পিছত পালা গতিকে দুটা কাম হৈছে এটা আগত এটা পাছত হলে আগত হোৱাটো past perfect পিছত হোৱাটো simple past এটো কৈছো এটো when you reach এটো ইডি হ'ব লাগিব when you reach the station যেতিয়া তুমি পাইছিলা গৈ the train already have left the train already had লিখিব লাগিব
have left নহয় had left হ'ব কিয় past perfectৰ গাঁথনিটো হৈছে subject plus had plus v3 তাৰ পাছত the baby cry because he is hungry now the baby cry because he is hungry now তাৰ মানে হি এতিয়া ভুকত আছে ভুকত থকাৰ কাৰণে কান্দি আছে এটো কিহৰ সেন্স দিছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ এফালে প্ৰেজেন্ট ইনডেফিনিট আনফালে প্ৰেজেন্ট কন্টিনিউয়াস so the baby is crying the baby is crying because he is hungry একো যদি এটো was থাকিলেহেঁতেন he was hungry তেতিয়া নাওটো না থাকিলেহেঁতেন তেতিয়া লিখিব লাগিলেহেঁতেন the baby was crying it is time থাকিলে আমি জানো it is time to এটা keyword হয় এটো past indefinite tense বুজাই কি it is time ৰ পাছত যেটো verb থাকিব হেতু আমি সদায় verb to বা past indefinite ত লিখিব লাগিব it is time we এটো লিখিব লাগিব শুদ্ধ কৰিলে returned verb to কৰি দিব লাগিব তাৰ পাছৰটো আছে look there go the bus the look there go the bus এনেকৈ look there যদি here there start হয় এনেকৈ এক্সক্লেমেটৰী বাক্যত here there start হলে তেতিয়া হলে হেতু সদায় প্ৰেজেন্ট ইনডেফিনিট হয় গতিকে look there লিখিব লাগিব goes the bus আকৌ here he comes look here he comes এনেকুৱা ধৰণৰ here there start হলে আমি প্ৰেজেন্ট ইনডেফিনিট বা verb 1 কৰিব লাগিব ইয়াৰ পাছত 15 নম্বৰটো চাও when he came it be all over be বুলি কওঁতে be ভাৰ্বৰ ৰূপ এটা বহিব am is was were been এৰ যিকোনো এটা বহিব কিন্তু কি বহিব আমি কেনেকৈ উলিয়াম when he came he যেতিয়া আহিছিল সকলোবিলাক শেষ হৈছিল অতীত কালত দুটা কাম একেলগে হলে দুইটা কামে পাছত ব্যৱহাৰ কৰা হয় past indefinite হ'ব when he came he যেতিয়া আহিছিল সকলো শেষ হৈছিল হিও আহিছিল সকলো শেষ হৈছিল গতিকে দুইটা past indefinite ত ব্যৱহাৰ হ'ব past indefinite ৰ গাঁথনি কি subject plus verb to গতিকে be ইয়াত কি বহিব was when he came it was all over 16 নম্বৰটো I go if he comes এটা I go মই যাম এটা if এটো এটা শৰ্তযুক্ত বাক্য যেটা শৰ্তযুক্ত বাক্য থাকে if এৰে আৰম্ভ এনেকৈ শৰ্তযুক্ত যেতিয়া বাক্য থাকে শৰ্তযুক্ত বাক্যটো প্ৰেজেন্ট ইনডেফিনিটত হয় আৰু ইফালে কি হ'ব ফিউচাৰ ইনডেফিনিট হ'ব এটা পাৰ্ট মই পাৰ্ট হিচাপে কৈছো সহজভাৱে কৈছো যে এটা পাৰ্ট কি হ'ব ফিউচাৰ ইনডেফিনিট আনটো পাৰ্ট প্ৰেজেন্ট ইনডেফিনিট আৰু শৰ্তযুক্ত বাক্যটো সদায় প্ৰেজেন্ট ইনডেফিনিট হয় তাৰ মানে মই যোৱা নোযোৱাটো কিহৰ ওপৰত নিৰ্ভৰ কৰিছে হি অহা নহাৰ ওপৰত মানে এটো এটা শৰ্ত আছে মই যাম যদিহে হি আহে গতিকে হি অহাটো শৰ্ত আছে এই শৰ্তযুক্ত বাক্যটো প্ৰেজেন্ট ইনডেফিনিট হৈ আছে গতিকে আনটো পাৰ্ট হ'ব ফিউচাৰ ইনডেফিনিট আই লগত ফিউচাৰ ইনডেফিনিটৰ কি বহিব shall মানে shall will plus verb 1 হয় subject plus shall will plus verb 1 হয় গতিকে আই লগত বহিব shall I shall go if he comes যদি হি আহে আজি এই 16টা আমি কাৰেক্ট টেন্সৰ এক্সাৰসাইজ কৰিলো আৰু মই এখিনি এক্সপ্লেইনও কৰি দিছো ভিডিওটো যদি ভাল লাগিল লাইক কৰি দিব আৰু ইয়াৰ পাছতো টেন্সৰ শৰ্ট ট্ৰিক বিলাক দি যাম গতিকে চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে ইমানেই ধন্যবাদ